কুমাৰ নৱজ্যোতিৰ কবিতা আহা আমি ঈশ্বৰৰ বিৰোধিতা কৰোঁ। আহা আমি ঈশ্বৰৰ বিৰোধিতা কৰোঁ। বিৰোধিতা কৰোঁ সেই ঈশ্বৰৰ যি ঈশ্বৰৰ নামত চলে সমস্ত অযৌক্তিক ক্ৰিয়া কৰ্ম, সীমাহীন দলাদলি, কটাকটি, মৰামৰি ইত্যাদি। আহা বিৰোধিতা কৰোঁ মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰৰ। আমি সজাই তোলোঁ নতুন হেঁপাহৰ আলয় এখন, পূজ্যয'ত মানৱতা। ঈশ্বৰৰ নামত নুফুলাওঁ ফুল তেজৰ, নবুৱাওঁ ধুমুহা বাৰুদৰ, বোমাৰ ধোঁৱাৰ। পুণ্যৰ বেহেস্ত অথবা স্বৰ্গ যিয়েই কোৱা, পাপৰ বোকাৰ দোজখ নৰক যিহকে নোকোৱা কিয়, বিচাৰ নকৰোঁ আমি। বিচাৰি যাওঁ মাথো সুন্দৰৰ ঘাই শিপা, ধূপৰ ধোঁৱাৰ দৰে, শিশুৰ হাঁহিৰ দৰে স্নিগ্ধ পবিত্ৰতা। সফলতা বিফলতাৰ মাপক নহওক ঈশ্বৰ, হয় যদি হওক ই এক ভয়, যি ভয়ে অন্তৰক পৰিশুদ্ধ কৰে, তেজ বাৰুদক ঘৃণা কৰিবলৈ শিকায়, হৃদয়ে হৃদয়ে ফুলাই তোলে প্ৰীতিৰ ফুল। মন্দিৰত মূৰ দুওৱাজনৰ শিৰ যদি দোঁ খাই মছজিদ দেখিলেও, আহা তেনেজনক কৰোঁ হৃদয়েৰে নমস্কাৰ। তেনে ঈশ্বৰৰ সন্ধানত আহা আগবাঢ়োঁ আমি, যি ঈশ্বৰ আল্লাহ গড বুলি পৃথক নহয়, যি ঈশ্বৰে মুছলিম, হিন্দু, নামাজী, অনামাজী, ভাগৱত পাঠ কৰোঁতা নকৰাজনৰ পৃথকভাৱে নাপাৰে বিচনা, যি ঈশ্বৰে ব্ৰাহ্মণ সুধীৰ কোচ কৈত্ৰ চিয়া অথবা চুন্নীৰ বিচাৰ নকৰে। আহা তেনে ঈশ্বৰক মাথো বিশ্বাস কৰোঁ সেই ঈশ্বৰক যি আন একো নহয়, এক অনিৰ্ণিত শক্তি, ফিজিক্সৰ ভাষাৰ এনাৰ্জি, যাৰে চলোঁ আমি আমাৰ চৌপাশ, কিন্তু যি পৃথকে পৃথকে নিয়ন্ত্ৰণ নকৰে আমাৰ জীৱন, আমাৰ সফলতা, আমাৰ ব্যৰ্থতা।